বন্ধুসকল, আজি আমি আপোনালোকক লৈ যাম দক্ষিণ পূব এছিয়াত অৱস্থিত অতি ধুনীয়া দেশ ইণ্ডোনেছিয়ালৈ। ই পাপুৱা নিউ গিনি, তিমৰ আৰু মালয়েছিয়াৰ সৈতে সীমা ভাগ কৰে। ইয়াক ৰিপাব্লিক অফ ইণ্ডোনেছিয়া নামেৰেও জনা যায়। ইয়াৰ চুবুৰীয়া দেশসমূহৰ ভিতৰত আছে ছিংগাপুৰ, ফিলিপাইনছ, অষ্ট্ৰেলিয়া আৰু ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। বন্ধুসকল, আপোনালোকে জানেনে ইণ্ডোনেছিয়া হৈছে বিশ্বৰ ভিতৰত সৰ্বাধিক মছজিদ থকা দেশ। ইয়াত মছজিদৰ সংখ্যা প্ৰায় 8 লাখ। এই দেশখন ভ্ৰমণকাৰীৰ বাবে সপোনতকৈ কম নহয়। ধুনীয়া উপত্যকাৰ লগতে ইয়াৰ মুদ্ৰাও অতি সস্তা। ইয়াক বিশ্বৰ শীৰ্ষ 10খন সস্তা দেশৰ ভিতৰত গণ্য কৰা হয়, য'ত ভাৰতীয় এটকাৰ মূল্য 144 ইণ্ডোনেছিয়ান টকাৰ সমান। গতিকে আহকচোন ইণ্ডোনেছিয়াৰ বিষয়ে আৰু কিছুমান আকৰ্ষণীয় তথ্য জানিবলৈ চেষ্টা কৰোঁ। আকাৰৰ ফালৰ পৰা ই এছিয়াৰ 8ম বৃহত্তম দেশ আৰু বিশ্বৰ 15তম বৃহত্তম দেশ, যাৰ আয়তন 1,95,000 বৰ্গ কিলোমিটাৰ। ই ছুইডেনৰ তুলনাত প্ৰায় 4 গুণ ডাঙৰ। দেশৰ জনসংখ্যা প্ৰায় 27 কোটি 80 লাখ। ইয়াৰে 58% লোক চহৰত আৰু 42% লোক গাঁৱত বাস কৰে। ইয়াত প্ৰতি বৰ্গ কিলোমিটাৰত 143 জন লোকে বাস কৰে। যদি আমি পুৰুষ মহিলাৰ অনুপাতটো চাওঁ, তেন্তে প্ৰতি 100 গৰাকী মহিলাৰ বিপৰীতে 101 জন পুৰুষ পোৱা যায়। শিক্ষাৰ কথা ক'বলৈ গ'লে এই দেশৰ সাক্ষৰতাৰ হাৰ 96%। ইণ্ডোনেছিয়াৰ কলিং কোড হৈছে +62 আৰু ভাৰতৰ দৰে ইয়াত বাওঁফালে গাড়ী চলোৱা হয়। জাকাৰ্টা হৈছে ইণ্ডোনেছিয়াৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ। ই বিশ্বৰ 28তম সৰ্বাধিক জনবহুল চহৰ। ভাষাৰ কথা ক'বলৈ গ'লে ইণ্ডোনেছিয়া হৈছে বিশ্বৰ দ্বিতীয়খন দেশ য'ত বেছিভাগ ভাষা কোৱা হয়। প্ৰায় 700ৰো অধিক ভাষা ইয়াতে কোৱা হয়। ইয়াত পাপুৱা নিউ গিনিয়ে প্ৰথম স্থান লাভ কৰিছে, য'ত 840টা ভাষা কোৱা হয়। ইণ্ডোনেছিয়াৰ চৰকাৰী ভাষা হৈছে ভাষা ইণ্ডোনেছিয়া, যিটো 94% জনসংখ্যাই কয়। এই দেশখন মুছলমান সংখ্যাগৰিষ্ঠ, য'ত 87% জনসংখ্যাই ইছলাম ধৰ্মত বিশ্বাস কৰে। তদুপৰি 11% খ্ৰীষ্টান আৰু বাকী 2% হিন্দু আৰু বৌদ্ধ ধৰ্ম অনুসৰণ কৰে। ইয়াৰ বালি দ্বীপ হিন্দু সংখ্যাগৰিষ্ঠ অঞ্চল, য'ত হিন্দুৰ সংখ্যা 86%। 52% বনাঞ্চলেৰে আবৃত হোৱাৰ বিপৰীতে 30% অঞ্চল খেতিৰ বাবে ব্যৱহাৰ কৰা হৈছে। ইয়াত 4400ৰো অধিক নদী বৈ যায় আৰু ইয়াক দ্বীপৰ দেশ বুলিও কোৱা হয়। ইণ্ডোনেছিয়াত 17,508টা দ্বীপ আছে। আমোদজনক তথ্য হ'ল ইয়াত সৰ্বাধিক নাৰিকল উৎপাদন আৰু ৰপ্তানি কৰা হয়। ইয়াত 130টা সক্ৰিয় আগ্নেয়গিৰি আছে। মেৰাপি হৈছে পৃথিৱীৰ অন্যতম সক্ৰিয় আগ্নেয়গিৰি। ই বিশ্বৰ 4ৰ্থ বৃহত্তম কফি ৰপ্তানিকাৰক দেশ। বিশ্বৰ সৰ্ববৃহৎ কমোডো ড্ৰেগন কেৱল ইয়াতেই পোৱা যায়। ইণ্ডোনেছিয়াত মহিলাসকলে মুখ ঢাকি ৰখাৰ প্ৰয়োজন নাই। তাতে মূৰত কেৱল হিজাব পৰিধান কৰিলেই হ'ল। ইয়াতে মহিলাসকলে ভোটদান কৰিব পাৰে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে আৰু লগতে শিক্ষা আৰু কৰ্মসংস্থাপনৰ যথেষ্ট সুযোগ লাভ কৰিব পাৰে। ইণ্ডোনেছিয়া 17,000ৰো অধিক দ্বীপেৰে গঠিত, যদিও 6,000টা দ্বীপত জনবসতি আছে। কিছুমান সুপৰিচিত দ্বীপসমূহৰ ভিতৰত জাভা, সুমাত্ৰা, বালি আদি উল্লেখযোগ্য। ইণ্ডোনেছিয়া ইছলামিক ৰাষ্ট্ৰ নহ'লেও ইয়াত বিশ্বজুৰি সৰ্বাধিক মুছলমান জনসংখ্যা আছে। ইয়াৰ 27 কোটি লোকৰ প্ৰায় 87% লোক মুছলমান বুলি পৰিচয় দিয়ে। ইণ্ডোনেছিয়া পেচিফিক ৰিং অফ ফায়াৰত অৱস্থিত, য'ত প্ৰায় 130টা সক্ৰিয় আগ্নেয়গিৰি আছে। 1815 চনত মাউণ্ট টেম্বাৰৰ বিস্ফোৰণ আছিল এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ বিস্ফোৰণ আৰু ইয়াৰ ফলত বিশ্বজুৰি গ্ৰীষ্মকাল নোহোৱা বছৰৰ সৃষ্টি হৈছিল। সুমাত্ৰা দ্বীপত পোৱা ৰাফলেচিয়া আৰ্নল্ডি বিশ্বৰ আটাইতকৈ ডাঙৰ ফুল। ইয়াৰ ব্যাস 3 ফুট পৰ্যন্ত হয়। ইণ্ডোনেছিয়াৰ ৰাজা আম্পাট পৃথিৱীৰ আটাইতকৈ চহকী সাগৰীয় জৈৱ বৈচিত্ৰ্যৰ বাবে জনাজাত। ইয়াত বিশ্বৰ 75%তকৈ অধিক প্ৰবাল প্ৰজাতি পোৱা যায়। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে? যদি ভাল লাগিছে তেন্তে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ চেনেলটো হৈছে নতুন আৰু আপোনালোকৰ ছাপোৰ্টে আমাৰ চেনেলটোক আগুৱাই লৈ যোৱাত যথেষ্ট সহায় কৰে।